हेलो फ्रेंड्स गुड मर्निंग मोर अन्य एटी भिडिओले आपनालोকক स्वागतम जनाइছো আৰু আশা কৰিছো আপোনালোক সকলোৱে বহুত ভালে আছে আৰু আজি মই ভিডিওটো আৰম্ভ কৰিছো বাহিৰৰ পৰা তাৰ মানে মই আহিছো আমাৰ এফসিআই ওচৰতে থকা হনুমান মন্দিৰত তাতে চাকি জ্বলাবৰ কাৰণে আহিছো আৰু সি বাৰু এও গৈছে বজাৰত মোক থৈ পেলাই যদি আলুক আহি পায় আলুকৰ লগত গুচি যাম নহলে মই খোজকাঢ়ি গুচি যাম তো ইয়া আইতা চাকি পাঁচটা দিলে ন লাড্ডু দিব পাঁচটা তো আইতা ইয়া চাকি ৰেডি কৰি দিলে আৰু মই সেৱা কৰি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাম বোলে বজাৰ হ'ল গাড়ীত বহিছে তো মই অকণমান সময় মন্দিৰৰ সন্মুখতে ৰখি দিওঁ তাৰপিছত যাম ঘৰৰ কিবা দুপৰীয়াৰ খানাৰ বজাৰ কৰিবৰ কাৰণে গৈছে আৰু বতৰটো আজিও বতৰটো বেয়া লগা নাই ভালে লাগি আছে কিন্তু কাপোৰকেইখনৰহে চিন্তা বাকী বতৰ এনেকুৱা হ'লেও প্ৰব্লেম নাই আৰু বৰ্তমান ঘৰত আহি খাব লৈছোঁ বহুত দৰকাৰী এক কাপ চাহ এয়া হৈ গ'ল যে আমাৰ ষ্টাডি লিভ এই ষ্টাডি লিভত টোপনি মাৰি আছে এয়া হৈ গৈছে আমাৰ আজি ষ্টাডি লিভ ঐ কিতাপ পঢ়িবৰ কাৰণে দিছে আজি ঘুমাবৰ কাৰণে দিয়া নাই কিতাপ পঢ়িব দিছে ইয়াতে দুটা মহে খাইছে চাওঁ এই দুটা মহে খাইছে এই দুটা পঢ়িব দিছে অকণ ৰ'দ ওলাই গৈছে আৰু আমাৰ ইয়াতে অকণ ৰ'দ পৰিছে ৱাও চাওঁ পঢ়ি চাওঁ চ' ফ্ৰেণ্ডছ ঘৰততো ৰাতিপুৱা পূজা কৰা হয়ে কিন্তু আৰু যেতিয়া মানে মন্দিৰত যোৱা হয় তেতিয়া আৰু বেছি ভাল লাগে বেছি পজিটিভ মানে একদম লাগে বেছি মানে একদম কি ক'ম আৰু মানে পূৰা বহুত বেছি ভাল লাগে তাৰমানে ৰাতিপুৱা আহিলে আৰু একদম যেন দিনটো আৰু বেছি ভাল যাব তেনেকুৱা লাগে যি হওক তো ৰাতিপুৱাই মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া একজনক কৈ আছোঁ যে তুমি গা ধোৱা গিজাৰটো অন কৰিছে বাৰু গা ধোৱা উল্টাকে জেকেট পিন্ধি পেলাই কি কৰি আছে নাজানো উল্টা মাথাটো ক'ত মাথা কিধৰে মাথাটো ক'ত চাওঁ ইয়ে ৰাম এখন দেখোন পিঠিখন দেখোন এইফালে তাৰমানে জেকেটটো উল্টাকে পিন্ধিছে জেকেটটো উল্টাকে পিন্ধিছে গা ধুব লাগে নাই বাবা সেয়াই এনেকৈ সদায় নিচিনা এনেকৈ নেঠেলিবা মোক সদায় নিচিনা এনেকৈ টিভি চলি আছে আৰু ইফালে দৌৰা কৰি আছে ষ্টাডি লিভৰ কোনো নাম গোন্ধ নাই ষ্টাডিৰ কোনো নাম নাই ড্ৰয়িং চলি আছে টিভি চলি আছে আৰু খালি কিন্তু এতিয়া গা ধুব লাগিব আৰু মই যাম চিধা কিটচেনত পানীলাওৰ আঞ্জা বনাই আছোঁ ফ্ৰেণ্ডছ পানীলাওৰ আঞ্জা এয়া হৈ গৈছে পানীলাও আৰু পানীলাওটো ইমান বেছি ভাল মানে ফ্ৰেণ্ডছ লগে জানেনে অকণমান পিছতে মানে দিয়াৰ পিছতে গলি গ'ল তো ফ্ৰেণ্ডছ বঢ়িয়াকৈ ধনিয়া দি দিলোঁ আৰু এয়া অকণমান পানী দি দিলোঁ হৈ গ'ল থপথপীয়া সুন্দৰ পানীলাওৰ আঞ্জা চ' ফ্ৰেণ্ডছ আগবেলাটোৰ নিচিনাকৈ পিছবেলাও তেনেদৰে ঠিক নিজৰ কামসমূহ কৰিলোঁ চাকি বন্তি দি পেলাই চাওমিন খাব খুজিলে তো চাওমিন বনালোঁ আৰু এতিয়া দেখিছে পঢ়াব বহিছোঁ মই এইফালে কিবা লিখি দি আছোঁ কৰিবৰ কাৰণে আৰু এইফালে হ'ল ল'ৰাই এনেকৈ আছে এনজয় কৰি আৰু এওঁ আনিছিলে ফ্ৰেণ্ডছ মানে কেঁচা ৰাজমাহ তেওঁ কিনি আনিছিলে ৰাতিপুৱা তো তাৰপিছতে ধুই পেলাই এনেকৈ ডলাত মেলি দিয়া হৈছিলে আচলতে তো ডলাত মেলি দিয়াৰ পিছতে এতিয়া ধুনীয়াকৈ শুকাই গ'ল আমাৰ মানে কিটচেনৰ ফ্ৰেণ্ডছ মই য'ত বাচন টাচন ধুওঁ তাৰমানে তাতে বঢ়িয়া ৰ'দ পৰেতো তাতে কিবা কিবি এনেকুৱা বস্তুবিলাক শুকাব বহুত ভাল চ' সেই ৰাজমাহখিনি কি কৰিলোঁ ধুনীয়াকৈ বটলত সোমাই থৈ দিওঁ এতিয়া যিহেতু শুকাই গৈছে পানীটো গৈছে শুকাই থৈ পেলাই ধুনীয়াকৈ সোমাই থৈ দিওঁ তেতিয়া মানে ৰাজমাহ বনাই ৰুটি দি বা লুচি দি খাবৰ কাৰণে ভাল হ'ব আৰু আজি মানে ফ্ৰেণ্ডছ এনেকুৱা ফুচকা চাট এনেকুৱা টাইপৰ বস্তু খাব মন যায় আছে নহয় সেইকাৰণে অৰ্ডাৰ কৰি দিছোঁ আলু টিক্কি চাট এনেকুৱা হৈছে পেকেটটো খুলিব পৰা নাই পেকেটটো মানে এনেকুৱা পেকিং তাৰ মানে এনেকৈ দিব লাগিব আৰু ৰখি থকা ধৈৰ্য নাই
তো মানে গোবিন্দপুৰৰ পৰা আহিছে ফ্ৰেণ্ডছ কেনেকুৱা হয় বস্তুটো খাই চাওঁ আৰু আপোনালোককো কম কেনেকুৱা হৈছে আয়ু যোগাৰটো একদম বঢ়িয়াকৈ আহিছে এইটো বা কি হয় এইটো চাগে আলু এনে কি কিবা হয় আৰু এইটো হ'ল ভুজিয়া ৰাম চাটনি একেবাৰে ভিতৰত বাগৰি গৈছে ৰাম ৰ'বা চাটনি একেবাৰে বাগৰি গৈছে তো এয়া হৈ গৈছে বা বহুত বস্তু আহিছে বহুত বস্তু আহিছে এই পিঁয়াজে ধনিয়াই একেবাৰে গাজৰে সেয়াও আহিছে সুন্দৰ আৰু এইটো কি খালী টেমা নেকি নহয় ইয়াতে কিবা আছে এয়াই তাৰমানে এয়াই ফ্ৰেণ্ডছ এয়াই যোগাৰ আলু টিক্কি চাট এতিয়া তাৰমানে এইখিনি বনাব লাগিব মানে বস্তুখিনিহে আহিছে এতিয়া বনাব লাগিব পাৰফেক্ট চাইজৰ এটা কণ্টেইনাৰ আছিল ফ্ৰেণ্ডছ তাতেই লৈ লৈছোঁ এয়া একদম বস্তু পূৰা যোগাৰ কৰি আলু টিক্কি চাট এতিয়া আমি খাম ফ্ৰেণ্ডছ আমাৰো আহি পাই গ'ল ঘৰ আৰু এতিয়া ঘড়ীত 9টা বাজু হ'ল আৰু আজি ৰুটি খাম বুলি ভাবিছোঁ দিনৰে চব্জি তব্জি কিবা কিবি আছে তো আজি ৰুটিয়ে খাম আৰু পৰীক্ষা আহিছে যেতিয়া ল'ৰা ছোৱালীৰ পৰীক্ষা আহে নহয় মানে কিবা আমাৰ এই পৰীক্ষা যেন লাগে মানে কিবা ধপ ধপ তেনেকুৱা লাগে এইটো মানে কেনেকৈ হ'ব কি হ'ব কমপ্লিট কৰিব পাৰিম নে নাই সেইখিনি সময়লৈকে মানে ৰিভাইজ কৰি পেলাই একদম মাথা মানে গৰম উঠি থাকে গৰম কিন্তু পঢ়াবই লাগিব সেইকাৰণে বৰ্তমান লিখা মেলাখিনি কৰি আছোঁ এতিয়া 9টা বাজিলে থ'ব আৰু লাহেকৈ কিমানো ধৈৰ্য ধৰি থাকিব আমাৰে ধৈৰ্য নাথাকে সিহঁতৰ আৰু কিমান ধৈৰ্য থাকিব গতিকে অলপকৈ যিখিনি সময় খেলা ধূলাৰ মাজেৰে পঢ়ে মানে সেয়াই ফ্ৰেণ্ডছ সেইখিনিতে অলপমান মনটো দিলে তাৰমানে ভাল আৰু তাৰমানে সেইকাৰণে মই লগত বহি থাকোঁ কাৰণ কিয় আমি উঠি গ'লে আৰু সিহঁতৰো অলপ সেনেকুৱা হৈ যায় মানে যিমান দেৰি পাৰোঁ মই লগত বহিয়ে থাকোঁ সেইকাৰণে মই ইভিনিঙে চব ৰাতিৰ খানা ৰেডি কৰি থৈ দিওঁ আৰু আজি যিহেতু দিনৰ আছে সেইকাৰণে আটা মাৰি থৈ দিছোঁ ৰুটি খাই দিম अच्छा तुम्हारे यहाँ पे क्या काम है जाओ यहाँ से जाओ ये माকক बनाइছে আর মাকটো এনেই দেখাত এইটো মুখ আঁকছে ফ্ৰেণ্ডছ আপোনালোকক দেখাই আছোঁ এই মুখ কেনেকুৱাকৈ আঁকছে এইটো বোলে লিপষ্টিক এইটো লিপষ্টিক নে এইটো গজালে বাপাহেৰে হা এনেহে দেখাত মই কি ভূত আৰু এইযোৰ বোলে মোৰ বোলে হিল চেণ্ডেল বাপৰে আৰু হিল চেণ্ডেলৰ তলতে কি বডিটোখন মই চিধাকৈ খোজকাঢ়োঁ এনেকৈ কোনে খোজকাঢ়ে স্কেটিং আছে ভৰিৰ তলত বোলে স্কেটিং এনেকৈ খোজকাঢ়িম এনেকৈ চ' এয়া হৈ গ'ল ফ্ৰেণ্ডছ আমাৰ ৰুটি ৰেডি চব্জি যিহেতু দিনৰে তো চব্জি নেদেখাওঁ একদম গৰম গৰম ৰুটি ৰেডি খানা পিনা হৈ গ'ল আৰু খানা পিনাৰ অন্তত কামটো কি হ'ল বাচন ধোৱা আৰু কি কাম তো এতিয়া বঢ়িয়াকৈ বাচন ধুম আৰু আৰামছে শুম তাৰপিছত ৰাতিপুৱা আকৌ উঠিম যিহেতু স্কুল আছে তো ভাবিছোঁ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো শেষ কৰোঁ ইয়াতে আৰু আজি বেছি দেৰি হোৱা নাই আজি 9:30 বজাৰ আগতে আমি খাই দিলোঁ খানা সেইকাৰণে বাহিৰত ৰাস্তাত একদম দোকান পোহৰ পূৰা খোলাই আছে পোহৰ হৈ আছে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চবৰে এতিয়া শেষ হোৱা হ'ল আজিলৈকে আহিছোঁ ফ্ৰেণ্ডছ বাই বাই